আচাৰ বনোৱাটো মোৰ এটা চখ। এই চখটো মোৰ পাপাৰ পৰাই হৈছে। আগতে যেতিয়া পাপাৰ লগত বজাৰত গৈছিলোঁ, পাপায়ো এনেকৈ ভোট জলকীয়া আনা, ক'ৰবাত আমৰ গছ এডাল দেখিলে মোক লগত লৈ যাই পিনে আম পাৰি আনি আচাৰ বনোৱা, পাপাৰ খুব চখ আছিল এইবিলাকত। সেইটো কাৰণে পাপাক মানে দেখি সেই বস্তুটো মোৰো হ'ল সময়ৰ লগত। ময়ো মানে ক'ৰবাত কিবা এটা বস্তু দেখা পালে মানে আগতে ভাবোঁ যে এইটো আচাৰ বনাব পাৰি। ঠিক তেনেকৈ আৰু সেইদিনাখন গুৱাহাটী যাওঁতে ডাঙৰ আমলখিটো দেখিলোঁ, দেখি পিনে লৈ আহিছিলোঁ 2 কিলো। সেই আমলখিখিনি ধুনীয়াকৈ বইল কৰি লৈ পিনে এয়া আচাৰ বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। আমলখিৰ পাহকেইটা ইমান ধুনীয়াকৈ এৰ খাই যায়, দেখিয়ে কিবা এটা ভাল লাগি যায়। আৰু এয়া দি দিছোঁ ৰ'দত। মই বহুত বেছি শুকাই নেপেলাওঁ, জাষ্ট পানীখিনি যোৱালৈকেহে শুকাম। আমলখিখিনি শুকোৱাৰ পিছত এইখিনি মছলা মই ৰেডি কৰি লৈছোঁ দেই। ধুনীয়াকৈ মছলাখিনি ভাজি মিক্সিত মাৰি ল'ম।